আজি অতি সহজ পদ্ধতিৰে মেখেলা চিলাম আৰু ফলছ কেনেকৈ লগাই পাৰফেক্ট মেখেলা এখনৰ কাৰণে কেনেকৈ ফলছ লগাব পাৰি তাক দেখাম মই। এইটো ৰঙৰ মেখেলা চিলাম মই এতিয়া। তো এইটো ৰঙৰ মেখেলাৰ কাৰণে এইটো ৰঙৰ গুলি লৈ লৈছোঁ। তাৰপিছত এয়া ববিন ৰেডি কৰি লৈছোঁ মেচিনত ভৰাবলৈ। তো মেচিনত ববিনটোৱে যাতে একো ডিষ্টাৰ্ব নকৰে চিলাই থকা সময়ত, তাৰ কাৰণে মই এনেকৈ সৰু পেপাৰ এটা হোল কৰি লৈছোঁ যাতে এইটো সূতাটো পাৰ কৰাব পাৰোঁ আৰু ববিনত ফিট হৈ যায় তাৰ ৰূপত ফিটিং কৰি লৈছোঁ। মেখেলাখন দুই কালাৰ হয়। সাধাৰণতে কিছুমান পথালি মেখেলা থাকে, তো পথালি মেখেলাখন থাকিলে মানে ডাইৰেক্ট ফলছটো লগাই চিলাই কৰি দিওঁ। এতিয়া এইখন দুপালাৰ হয়, তো দুই পালাৰ এনেধৰণে তো জইন কৰি ল'ব লাগিব। ফুলটো সমান কৰি দুইখন জইন কৰাৰ পিছত ফলছ লগাই চিলাব লাগিব। আৰু মেখেলাৰ দুই পালা এনেদৰে জইন কৰি এনেদৰে ফুলটো মিলাই এতিয়া এনেকৈ চিলাই দিম। মেখেলাখনৰ দুই পালা এনেকৈ জইন কৰি লোৱাৰ পিছত এইটো যোনফালে ফ্ৰণ্ট হয়, যোনফালে চিধা হয় ফুলটো সেইফালে কৰি এনেকৈ ফলছটো দি ল'ব লাগিব। ফলছটো দি চিলাই কৰি দিব লাগিব। এইদৰে এনেকৈ চিলাই কৰি দিব লাগিব। ফলছটো এনেকৈ লগাই হৈ গ'ল গোটেই মেখেলাখনতে। এতিয়া লগাই হৈ গ'ল। এতিয়া এনেকৈ ওলোটা কৰি ল'ব লাগিব। এনেকৈ ওলোটা কৰি এই দুটা এনেকৈ জইন কৰি চিলাই দিব লাগিব। ওলোটা কৰি এই দুটা এনেকৈ ফুলটো যাতে সমান হয় সমান কৰি ল'ব লাগিব। সমান কৰি চিলাই কৰি দিব লাগিব। এনেধৰণে বস্তু এনেকৈ চিলাই কৰি দিব লাগিব। এই দুখন এইটো এনেকৈ জইন কৰি হৈ গ'ল। এতিয়া ফলছটো ইয়াৰ পৰা জইন হৈ গ'ল। এতিয়া এই জইনটোৰ পৰা এনেকৈ মেচিনত ভৰা হ'ব। যেতিয়া ঘূৰি থাকে সেইটো চিলাব লাগিব। ফলছটো এনেকৈ ঘূৰাই দিব। ঘূৰাই সমান কৰি ল'ব। সমান কৰি চিলাই দিব। তো মেখেলাখন এতিয়া হৈ গ'ল চিলাই অলৰেডি ফিনিছ। এয়া ফলছ লগায়ো ৰেডি হৈ গ'ল। ভিতৰৰ ফালে ফলছটো এনেকৈ লগাই দিলোঁ। এতিয়া পিন্ধাৰ উপযোগী হৈ গ'ল।